হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলৰ প্ৰথমটো ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আহকচোন আজি দিনটো আৰম্ভ কৰোঁ। গুণগুণক শুৱাই ল'লোঁ। অলপমান মোৰ চাফা কৰিবলগীয়া কাম আছিল, সেয়া কৰি লৈছোঁ। তাই বেছি সময় নুশুৱেই, সেইকাৰণে লৰালৰিকৈ কৰিব লগা হৈছে। এয়া আমাৰ গুণগুণলৈ জলপান সিজাই লৈছোঁ। তাইকে ৰাতিপুৱা সময়ত মই দালিয়াই দিওঁ। এয়া মই দালিয়া বনাই লৈছোঁ। যিহেতুকে তাই শুই আছে, সেইকাৰণে বনাই থৈ দিওঁ। ৰাতিপুৱাৰ ভাত খোৱাই হোৱা নাই। কাম বন কৰি আজৰি হৈ খাবলৈ লৈছোঁ আৰু অকণমান দেখাই দিছোঁ আৰু দেই। এওঁ নৈলৈ গৈছিল মাছ কেইটামান ধৰোঁগৈ বুলি জালখন লৈ। এয়া পালে বাৰু কেইটামান। মা নামঘৰলৈ গৈছে, সেইকাৰণে মই মাছকেইটা বাছি থৈছোঁ। মায়ে আহি বনাব। দেউতা কেনেকৈ চাই দিয়া মোলৈ চোৱা, এইফালে চোৱা। দেউতা কেনেকৈ চাই? আকৌ কৈ দিয়া কেনেকৈ চাই। এয়া মা আহি পালেহি নামঘৰৰ পৰা। আমাৰ গুণগুণ ক'ব নোৱাৰা হ'লেই আইতাকক দেখি। আইতাক বুলিলে খুব বলিয়া তাই। এয়া আমাৰ গাঁৱৰ পিছবেলা পৰিৱেশ। ছাদৰ ওপৰতে বহুত দিনতে বীজ জলকীয়া পুলি ৰুইছিলোঁ। 3টা লাগিলে, 2টা পকিলে, খালোঁ। মাটিটো কম হৈছে। এইটো মই ৰোৱা দেই। হেঁপাহৰ ভয়তে সিহঁতৰো ঠাই নাইকিয়া হৈছে থাকিবলৈ। ছাদৰ ওপৰতে এয়া বাঁহ লৈছে। এয়া বেয়াও লাগে সিহঁতক। সেইয়া তলত বাঁহ সাজি দিয়া হৈছিলে। এইটো আমাৰ নদীলৈ যোৱা ৰাস্তা। জেকলিন, কি খাইছ? কি খাইছ? খা বহ, খা বহ, বহ।
এয়া ৰাতি সাজলৈ লিঠা মাছ আৰু এয়া বলিয়ৰা মাছ। মই বিয়া হোৱাৰ আগত লিঠা মাছ কি চিনি নাপাওঁ, ইয়াতেহে যি দেখিছোঁ লিঠা মাছ।